নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো জ্ঞান সম্প্ৰসাৰ ইউটিউব চেনেলটোলৈ। আজি আপোনালোকৰ মাজলৈ কেইটামান মিক্স জিকে কোৱেশ্চন লৈ আহিছো। ওৱান লাইনৰ তবলক কোৱেশ্চন কেইটা আলোচনা কৰো। তো প্ৰথম কোৱেশ্চনটো আছে ইয়াত প্ৰথম অসমীয়া ছপা পুথি। তো প্ৰথম অসমীয়া ছপা পুথি কোনখন আছিল? তো আছিল ধৰ্ম পুস্তক। তো ধৰ্ম পুস্তক পুথিখন হ'ল প্ৰথম অসমীয়া ছপা পুথি। প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী। তো প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী আছিল বিলাতৰ চিঠি। বিলাতৰ চিঠি যিখন আছে সেইখন হ'ল প্ৰথম অসমীয়া ভ্ৰমণমূলক কাহিনী। প্ৰথম অসমীয়া গল্প সংকলন। তো প্ৰথম অসমীয়া গল্প সংকলন আছিল সুৰভি। সুৰভি পুথিখন হ'ল প্ৰথম অসমীয়া গল্প সংকলন পুথি। তো মনত ৰাখিব। প্ৰথম অসমীয়া ছপা বুৰঞ্জী। তো প্ৰথম অসমীয়া ছপা বুৰঞ্জী বা হিষ্ট্ৰী বুক কোনখন আছিল? আসাম বুৰঞ্জী পুথি। প্ৰথম অসমীয়া আধুনিক জীৱনী মানে প্ৰথম অসমীয়া কাৰ ওপৰত বেছ কৰি আধুনিক জীৱনী লিখিছিল? তো এইটো লিখিছিল আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ। প্ৰথম অসমীয়া আধুনিক নাট যে অসমীয়া যিখন আধুনিক নাটক আছিল সেইখনৰ নাম কি আছিল? তো সেইখনৰ নাম আছিল ৰাম নৱমী। ৰাম নৱমীখনে হ'ল আধুনিক নাট। প্ৰথম অসমীয়া চুটি গল্প ৰচয়িতা কোন? যে প্ৰথম কোনে চুটি গল্প ৰচনা কৰিছিলে? তো এইটো হ'ল লক্ষ্মীনাথ বেজবৰুৱা। আমি সকলোৱে জানো লক্ষ্মীনাথ বেজবৰুৱাক চুটি গল্পৰ জনক বুলি কোৱা হয়। প্ৰথম অসমীয়া অনাতাঁৰ নাট। চ' অনাতাঁৰ নাট কোনখন আছিলে প্ৰথম অসমীয়া? আমাৰ এইখন বিন বৰাগী হয়। বিন বৰাগীখন চন্দ্ৰকুমাৰ আগৰৱালাই লিখিছিলে আৰু পুথি। তো প্ৰথম অসমীয়া চনেট পুথি কোনখন? তো এইখন হ'ল মালচ। মালচ হ'ল প্ৰথম অসমীয়া চনেট পুথি। প্ৰথম ঐতিহাসিক উপন্যাস কোনখন? যে প্ৰথম যিখন আমাৰ ঐতিহাসিক উপন্যাস লিখিছিল অসমীয়া সেইখন নাম কি আছিলে? তো সেইখনৰ নাম আছিলে ভানুমতী। তো ভানুমতীখনে হ'ল প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস। প্ৰথম অসমীয়া ব্যাকৰণ। যে প্ৰথম অসমীয়া ব্যাকৰণখন হ'ল গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। তো গ্ৰামাৰ অফ আছামিজ লেংগুৱেজখনে আছিলে প্ৰথম অসমীয়া ব্যাকৰণ। যে অসমীয়া ভাষাৰ বিষয়ে কৰা প্ৰথম গৱেষণা গ্ৰন্থখনৰ নাম আছিলে এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনিকাৰ। যে ৰামায়ণ যিখন আছিলে সেইখন প্ৰথমে কোনে অসমীয়াত ভাঙনি কৰি লিখিছিলে? তো এইটো লিখিছিলে মাধৱ কন্দলী। মাধৱ কন্দলীয়ে ৰামায়ণখন অসমীয়া ভাষাত ভাঙনি কৰি লিখিছিলে। প্ৰথম অসমীয়া ৰোমান্টিক কবিতা। প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰী। প্ৰথম অসমীয়া চনেট প্ৰিয়তমাৰ চিঠি। ধন্যবাদ বন্ধু বান্ধৱীসকল। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।